মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 7 বা সপ্তম শ্ৰেণীৰ গণিতৰ কৰি চাও আহা 1.5 ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত তো তোমালোকে শেষলৈকে চাবা। তো এইটো চাব পাৰিছা 1 নম্বৰ প্ৰশ্ন যোৰহাটৰ খেতিয়ক এজনৰ ধানৰ উৎপাদন 2023 চনত প্ৰতি হেক্টৰ মাটিত 9856 কিলোগ্ৰাম আছিল আৰু 2024 চনত সাৰ আৰু জলসিঞ্চনৰ দক্ষ ব্যৱহাৰৰ ফলত উৎপাদন বাঢ়ি প্ৰতি হেক্টৰ মাটিত 12347 কিলোগ্ৰাম হয়। 1 হেক্টৰ সমান 10000 বৰ্গ মিটাৰ। তো দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য উলিওৱা। তাৰ পিছত দিছে প্ৰতি বছৰ উৎপাদনক নিকটতম হাজাৰলৈ আসন্নমান উলিয়াই ধানৰ উৎপাদনৰ পাৰ্থক্যৰ অনুমান কৰা। আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰাত কেনেদৰে সহায় কৰিব। তো আমি প্ৰথমতে 1 নম্বৰ প্ৰশ্নটোৰ সলিউশন কৰিম। ইয়াতে চাবা দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য উলাওতে দুয়োটা বৰ্ষত কিমান ধান উৎপাদন হৈছিল এটো চাব লাগিব। 2023 চনত 9856 আৰু 2024 চনত 12347। তো এটাৰ পৰা আনটো বিয়োগ কৰি দিলে ওলাই আহিব। তো যেটো বৰ্ষত বেছি উৎপাদন হৈছিল তাৰ পৰা যেটো বৰ্ষত কম উৎপাদন হৈছিল হেতু আমি কি কৰিম বিয়োগ কৰিম। তো এটো আছিল 1.5 ৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান। তো আমি লিখিম 2024 বৰ্ষত উৎপাদন কিমান হৈছিল 12347 আৰু 2023 বৰ্ষত উৎপাদন হৈছিল 9856। তেটাৰ পৰা যদি আনটো বিয়োগ কৰো কিমান হ'ব চোৱা 7ৰ পৰা 6 গুচি গলে 1, 4ৰ পৰা 5 নাযায় 1 দাৰ কৰি আনিলে 14, 14ৰ পৰা 5 গুচি গলে 9, ইয়াত থাকিব 2, 2ৰ পৰা 8 নাযায় 1 দাৰ কৰি আনিলে 12, 12ৰ পৰা 8 গুচি গলে 4, ইয়াত থাকিব 1, তো 1ৰ পৰা নাযায় 11ৰ পৰা 9 গুচি গলে 2, ইমান কেজি পাৰ হেক্টৰ হ'ব। অৰ্থাৎ দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য আমি লিখি দিম। দুয়োটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য 2491 কেজি পাৰ হেক্টৰ। এতিয়া চোৱা এই অংকটো যদি আমি ইংৰাজীত কৰো তেতিয়া কি হ'ব। ইংৰাজীত প্ৰশ্নটো একেই আছিল চাই লবা এইটো যে ৰাইচ প্ৰডাকশন অফ এ ফাৰ্মাৰ অফ Jorhat in 2023 was 9856 kg per hectare and in 2024 due to the efficient use of fertilizer and irrigation the production increased to 12347 kg per hectare. Per hectare 1 hectare equal to 10,000 square meter. Find the difference in rice production between the 2 years. তো আমি দুইটা বৰ্ষৰ উৎপাদনৰ যি পাৰ্থক্য এটো যদি ইংৰাজীত লিখো কেনেকৈ লিখিম যে 2024 ত প্ৰডাকশন কিমান হৈছিল প্ৰডাকশন আছিল 12347 কেজি পাৰ হেক্টৰ। এটো হেক্টৰ এ হ'ব। এতিয়া চোৱা 2023 ত প্ৰডাকশন কিমান হৈছিল 9856 কেজি পাৰ হেক্টৰ। তেটাৰ পৰা আনটো যদি মাইনাস কৰো আগৰ নিচিনাকৈ কিমান হ'ব 2491 কেজি পাৰ হেক্টৰ। তো এইটো হ'ব আনসাৰ বা ডিফাৰেন্স বিটুইন এটো লিখিলেও হ'ব বা এনেকৈ লিখি থলেও হ'ব। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিছিলে প্ৰতি বছৰ উৎপাদনক নিকটতম হাজাৰলৈ আসন্নমান উলিয়াই লিখা। তো 2 নম্বৰ প্ৰশ্নৰ সমাধান আমি কৰিম। তো 2024 বৰ্ষত যেটো উৎপাদন হৈছিল হেতুৰ মানৰ আমি আসন্নমান উলাম। অৰ্থাৎ 12347 আসন্নমান
যেহেতু আমাৰ কিহৰ গড়ত হাজাৰলৈ, তো আমি জানো একক দশক শতক হাজাৰ, এইটোক যদি আমি নিকটতম হাজাৰলৈ আহ্বান ওলাও, তো আমি চাব লাগিব তাৰ পৰৱৰ্তী যিটো অংক বা পৰৱৰ্তী বাহুফালৰ যিটো অংক 3 আছে, এইটো যদি 5 বা 5তকৈ বেছি হয় তেতিয়া আমি জানো ইয়াৰ লগত 1 যোগ হয়, কিন্তু এইটো 5তকৈ সৰু, তো যি আছে অৰ্থাৎ ইয়াৰ যিটো 12 আছে অৰ্থাৎ 12 থাকিব আৰু এই তিনিটা গড়ত কি বহিব, শূন্য বহিব, 12,000। তাৰপিছত 9,856 ইয়াৰ আসন্নমান হ'ব, যিহেতু একক দশক শতক হাজাৰৰ গড়ৰ পৰৱৰ্তী যিটো অংক 8 আছে 5তকৈ ডাঙৰ, গতিকে ইয়াৰ লগত 1 যোগ হ'ব, অৰ্থাৎ হৈ যাব 10,000। এতিয়া যদি আমি বিয়োগ কৰোঁ কিমান হ'ব, 2,000 হৈ যাব, চিধা 0 0 0 2ৰ পৰা শূন্য গুচি গ'লে 2, অৰ্থাৎ পাৰ্থক্যটো কিমান হ'ব, 2,000 হৈ যাব কেজি পাৰ হেক্টৰ। ইংৰাজীত লিখিলে কেনেকৈ লিখিম যে 12,347 rounding of 2 nearest 1000 equal to কিমান হয়, আগত দেখাইছো 12,000 হ'ব, তাৰপিছত 9,856 rounding of 2 nearest 1000 হলে কিমান হ'ব, 10,000। তো এটাৰ পৰা আনটো বিয়োগ কৰিলে কিমান, মাইনাছ কৰিলে কিমান হয়, 2,000। তো আমি এইটো লিখি দিম যে ডিফাৰেন্স কিমান হয়, 2,000 কেজি পাৰ হেক্টৰ। তো এইটোৱে এনসাৰ। মোৰ প্ৰশ্নটো চোৱা, আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰাত কেনেদৰে সহায় কৰিব? উত্তৰটো হ'ব, এই আনুমানিক পাৰ্থক্যই কৃষকক সাৰৰ প্ৰয়োজন, ধান সংৰক্ষণ, বিক্ৰীৰ পৰিকল্পনা আৰু আগন্তুক বছৰৰ খচৰৰ পৰিকল্পনা সহজে কৰিব পৰা ক্ষেত্ৰত সহায় কৰিব। তো এই প্ৰশ্নৰ উত্তৰটো ইংৰাজীত চোৱা, How would the approximate difference help the farmer plan for next year? So this answer to both this estimated difference helps farmers in fertilizer requirements, rice storage, sales planning and planning expenses for the coming year more easily. So it was the answer. তাৰপিছত আহিল 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো কি আছে চোৱা, যে পৃথিৱীৰ পৰা সূৰ্যলৈ গড় দূৰত্ব 14,95,97,870 কিলোমিটাৰ আৰু মংগল গ্ৰহৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে 22,79,43,824 কিলোমিটাৰ। তো মংগল সূৰ্য আৰু পৃথিৱী সূৰ্যৰ দূৰত্বৰ মাজৰ সঠিক পাৰ্থক্য গণনা কৰা। এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আহ্বান উলিয়াই এই মানবোৰৰ মাজৰ পাৰ্থক্য অনুমান কৰা। তো এইটো আমি কেনেকৈ কৰিম চোৱা, ইয়াতে যিহেতু আমাৰ কি দিয়া আছে, এইটো আছিলে 2 নম্বৰ প্ৰশ্ন আচলতে। তো 2 নম্বৰ প্ৰশ্নটো চোৱা, আমি প্ৰথমতে যিটোৰ মান বেছি সেইটো প্ৰথমতে লিখিম, যিটো মংগল গ্ৰহৰ পৰা সূৰ্যলৈ গড় দূৰত্ব, এইটোৰ মান বেছি। মংগল সূৰ্য মাজৰ দূৰত্ব, কিমান আছে, 227,943,824। তাৰপিছত পৃথিৱী সূৰ্য মাজৰ দূৰত্ব কিমান আছে, 149,597,870। তো এটাৰ পৰা আনটো মাইনাছ কৰিম, কিমান হ'ব চাবা, 4ৰ পৰা 0 গুচি গ'লে 4, তাৰপিছত 2ৰ পৰা 7 নাযায়, 1 ইয়াতে লৈ আনিলে 12ৰ পৰা 7 গুচি গ'লে 5 থাকিব, ইয়াত থাকিব 7, 7ৰ পৰা 8 নাযায়, 1 দাৰ কৰি আনিলে 17, 17ৰ পৰা 8 গুচি গ'লে
9 থাকিব ইয়াত থাকিব কিমান 2 2 পৰা 7 নাযায় এক দাৰ কৰি আনিলে 12 12 পৰা 7 গুচি গলে 5 ইয়াত থাকিব কিমান 3 3 পৰা 9 নাযায় এক দাৰ কৰি আনিলে 13 13 পৰা 9 গুচি গলে 4 ইয়াত থাকিব 8 8 পৰা 5 গুচি গলে 3 তাৰ পিছত ইয়াত থাকিব কিমান 7 পৰা তো 9 নাযায় তো এক দাৰ কৰি আনিলে 17 17 পৰা 9 গুচি গলে 8 তাৰ পিছত ইয়াত থাকিল কিমান 1 1 পৰা 4 নাযায় এক দাৰ কৰি আনিলে 11 পৰা 4 গুচি গলে 7 অৰ্থাৎ আমি কিমান পাইছো 783455954 তো এটো হ'ব আমাৰ যে পাৰ্থক্যটো কিমান পালো 783455954 এটোৰ এককটো কি আছিল কিলোমিটাৰ তাৰ পিছত এটো যদি ইংৰাজীত লিখো তেতিয়া সেম হ'ব ইয়াতে খালি কি লিখি দিম আমি যে মাৰ্চ সান ডিসটেন্স আৰু এটো লিখিবা আৰ্থ সান ডিসটেন্স এটো লিখি পেলাই ইয়াতে ডিফারেন্স লিখি দিবা ইংৰাজী ডিফারেন্স বাস হৈ যাব এটো आंसर তো তাৰ পিছৰ যেটো বি নম্বৰ প্ৰশ্ন আছে হেতু উত্তৰটো কি হ'ব সোৱা আমাক কৈছিল এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আহন্নমান উলিয়াই এই মানবোৰ লিখা তেতিয়া সোৱা আমাৰ এটো 149597870 ইয়াৰ আসন্নমান হ'ব আমি প্ৰথমতে ডাঙৰটো লিখিলো 22794384 ইয়াৰ আসন্নমান কিমানলৈ নিব লাগিব 10 নিযুতলৈ তো আমি জানো 1 নিযুত মানে 10 লাখ বা 1 মিলিয়ন আৰু 10 মিলিয়ন বুলি কলে 1 কোটি হৈ যাব তো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি অৰ্থাৎ এইখিনিৰ পিছৰখিনিক আমি আহন্নমান উলাব লাগিব যেহেতু এই পৰৱৰ্তী সংখ্যাটো অৰ্থাৎ 7 এটো পাছতকৈ ডাঙৰ গতিকে ইয়াৰ লগত 1 যোগ হ'ব অৰ্থাৎ হৈ যাব 23 পিছত আমি শূন্য শূন্য দি যাম 23 লিখি কেইটা শূন্য দিম সো 1 2 3 4 5 6 7 1 2 3 4 5 6 7 তাৰ পিছত ইয়াতে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি অৰ্থাৎ এই 4 পিছৰ অংকটো যেহেতু 9 আছে ইয়াৰ লগত এক যোগ হ'ব হৈ যাব 15 তাৰ পিছত বাকি কিটা আমি 0 দি দিম এতিয়া সো ইয়াতে ডাইৰেক্ট 3 ৰ পৰা 5 গুছ না যায় এক ইয়াতে দাৰ কৰি আনিলে 13 ৰ পৰা 8 গুছি গলে কিমান থাকিব 8 তাৰ পিছত শূন্য শূন্য দি দিলে হল 7টা শূন্য হইব তো ইমান কিলোমিটাৰ তো আমি লিখি দিম যে এই মানবোৰৰ পাৰ্থক্য বা পাৰ্থক্য বুলি লিখিলে হ'ব পাৰ্থক্য অৰ্থাৎ এটুক যদি আমি হেৰিত লিখো তেতিয়া হলে হেৰিত কো মিলিয়নত একক দশক শতক হাজাৰ 10000 তাৰ পিছত 1 মিলিয়ন মানে 80 মিলিয়ন হ'ব এতিয়া সোৱা আমি ইংৰাজীত লিখিলে কেনেকৈ লিখিম তো এটো ইংৰাজীত একে ইয়াতে রাউন্ড অফ বুলি লিখিলে হল রাউন্ডিং অফ টু এটো লিখিবা রাউন্ডিং অফ তাৰ পিছত ইয়াতো লিখিলা লিখি পেলাই এটাৰ পৰা আনটো মাইনাস কৰিলে আৰু পাৰ্থক্য ইয়াতে কি লিখি দিবা ডিফাৰেন্স বুলি লিখিলে হল তো এটো আছিল 1.5 ৰ সমাধান